নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব 2023 চনৰ জুলাই মাহত ডিএ স্ক'ৰত বৃহৎ উন্নতি হৈছে এপ্ৰিল মাহৰ ডিএ স্ক'ৰ মুকলি কৰা হৈছে সংখ্যা যথেষ্ট বৃদ্ধি পাইছে এআইচিপিআই সূচকাংকত 0.72 পইণ্ট বৃদ্ধিৰ ভিত্তিত এই কথা প্ৰকাশ পাইছে 2023 চনৰ জুলাই মাহত কৰ্মচাৰী ডিএনএছ ভাত্তা 4% বৃদ্ধি কৰি 46% লৈ বৃদ্ধি কৰা হ'ব বুলি নিশ্চিত কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ বাবে ডিএনএছ ভাত্তা নিৰ্ধাৰিত হয় সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক চমুকৈ এআইচিপিআই অনুসৰি মাহৰ শেষত প্ৰতি মাহে প্ৰকাশ কৰা হয় এই নম্বৰ ফলত অহা 6 মাহৰ পুনৰীক্ষণলৈকে ডিএ স্ক'ৰে কিমানখিনি লাভ কৰিছে সেয়া জনা যায় 2023 চনৰ এপ্ৰিল মাহৰ সূচকাংক প্ৰকাশ কৰা হৈছে এবছৰ পূৰ্বে CPI IWBY 2001 = 133.3 আছিল এপ্ৰিল মাহত 134.02 আছিল ইয়াৰ দ্বাৰা 0.72 পইণ্ট বৃদ্ধি পোৱা গৈছে আপোনালোকক কওঁ যে চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ 2023 চনৰ জুলাই মাহত পুনৰ বৃদ্ধি পাব ইতিমধ্যে ডিএ 4% বৃদ্ধি কৰা হ'ব বুলি দাবী কৰা হৈছে অৱশ্যে এআইচিপিআই সূচকাংকটো একে দিশতে আগবাঢ়িছে সূচকাংক সংখ্যাৰ ক্ষেত্ৰতো ডিএ স্ক'ৰ যথেষ্ট বৃদ্ধি পাইছে বৰ্তমানৰ তথ্য অনুসৰি ডিএ স্ক'ৰ 45.04% হৈছেগৈ মাৰ্চ মাহৰ তুলনাত 0.58% বৃদ্ধি পোৱা গৈছে এআইচিপিআই সূচকাংক জুন আৰু মে মাহৰ সংখ্যাও এতিয়া প্ৰকাশ কৰা হোৱা নাই যদি এই পৰিস্থিতি বিৰাজ কৰে তেন্তে 2 মাহৰ পিছত 46% ডিএনএছ ভাত্তা নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে ফলস্বৰূপে ডিএ 4% বৃদ্ধি পাব সপ্তম দৰমহা আয়োগৰ মতে শ্ৰম ব্যুৰোৱে প্ৰকাশ কৰিছে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক সম্পৰ্কে এক প্ৰতিবেদন ইয়াৰ ভিত্তিত জানুৱাৰী মাহত শক্তিশালী সূচকাংক পঞ্জীয়ন কৰা হৈছিল ফেব্ৰুৱাৰী মাহত সামান্য হ্ৰাস পাইছিল অৱশ্যে ফেব্ৰুৱাৰী মাহত ডিএ স্ক'ৰ বেছি আছিল মাৰ্চ মাহৰ সূচকাংকত আৰু এটা ভাল জাপ দেখা গ'ল এই সূচকাংক 132.7 পইণ্টৰ পৰা 133.3 পইণ্টলৈ বৃদ্ধি পাইছে এতিয়া দেখা গৈছে যে এপ্ৰিল মাহত বৃহৎ বৃদ্ধি হৈছে ফলত সূচকাংক সংখ্যা 134.02ত উপনীত হৈছে লগতে ডিএ 45.04%ত উপনীত হৈছে মাৰ্চ মাহত 46.46% ডিএ স্ক'ৰ হোৱাৰ বিপৰীতে জানুৱাৰী মাহত 43.18% আৰু ফেব্ৰুৱাৰী মাহত 43.79% স্ক'ৰ জুন মাহত প্ৰকাশ পাব মে মাহৰ সংখ্যা এই মাহৰ শেষত অৰ্থাৎ 30 জুনত কোম্পানীয়ে 30 বছৰীয়া জন্মদিন উদযাপন কৰিব আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে তথ্য সমৃদ্ধ আৰু মনোৰঞ্জনদায়ক বুলি বিবেচনা কৰিছে যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে আৰু এনে ধৰণৰ কণ্টেণ্ট চাব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰাৰ কথা চিন্তা কৰিব আৰু লগতে ন'টিফিকেশ্যনৰ ঘণ্টাটো বজাবলৈ নাপাহৰিব যাতে আমি যেতিয়াই নতুন কণ্টেণ্ট পোষ্ট কৰিম তেতিয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত ন'টিফিকেশ্যন শুনি পাই যায় সেয়েহে আপোনালোকে ন'টিফিকেশ্যনৰ ঘণ্টাটো অন কৰিব নাপাহৰিব আমি আপোনালোকৰ মন্তব্য শুনি ভাল পাওঁ গতিকে আপোনাৰ মন্তব্য প্ৰশ্ন বা পৰামৰ্শ কমেণ্ট বক্সত নিসংকোচে দিব আকৌ এবাৰ আমাৰ সমাজৰ অংশ হোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ সমৰ্থন আমাৰ বাবে পৃথিৱীখনকে বুজায় আমি পৰৱৰ্তী ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সুস্থ থাকক সবল থাকক জয় আই অসম জয় হিন্দ